সকলোকে নমস্কাৰ জনাই kolkata জাৰ্নিৰ অন্য এটা ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। আজি আমি দক্ষিণেশ্বৰ কালী মন্দিৰলৈকে যাই আছোঁ। এয়া আমি হাওৰা ব্ৰিজৰ ওপৰেদি গৈ আছোঁ। দক্ষিণেশ্বৰ কালী মন্দিৰৰ এটা ইতিহাস আছে। সেই ইতিহাসখিনি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। দক্ষিণেশ্বৰ নামৰ এখন সৰু গাঁও আছিল। সেই গাঁওখনতে এই মন্দিৰটো আছে। আমি গাড়ীৰ পৰা নামি অকণমান খোজ কাঢ়িছোঁ। এয়া হৈছে মা দক্ষিণেশ্বৰ কালী মন্দিৰত সোমোৱা প্ৰৱেশ দুৱাৰ। ভিতৰলৈকে গাড়ী মটৰবোৰ লৈ যোৱা দেখিছোঁ মানুহে, গতিকে নিশ্চয় ভিতৰত পাৰ্কিং কৰাৰ ব্যৱস্থা আছে। ভিতৰত সোমাই আহি খুব ভাল লাগিল। এটা বিশাল এৰিয়া, পিন্ধি যোৱা জোতা চেণ্ডেল লগত লৈ যোৱা বেগবোৰ থৈ দিয়াৰো ধুনীয়া এটা সুন্দৰ সুবিধা আছে। সকলোখিনি ব্যৱস্থাই কৰি থৈছে তেখেতসকলে। যথেষ্ট ভিৰ ভাৰ দেখিছোঁ। আমি ভাবিছিলোঁ পূজাৰ সময় সেইকাৰণে ইমান ভিৰ নেকি, কিন্তু সদায় এনেকুৱাই ভিৰ থাকে বুলি গম পালোঁ। 1847 চনত ৰাণী ৰাসমণি নামৰ এজনী মহিলাই কলিকতাৰ পৰা বাৰাণসীত মা কালীৰ পূজাৰ কাৰণে যোৱাৰ চিন্তা চৰ্চা কৰিছিল, আৰু সেইমতেই তেওঁ এদিন যোৱাৰ প্লেন কৰিলে। যিদিনাখনে তেওঁ বাৰাণসীত মা কালীৰ পূজা কৰাৰ কাৰণে যোৱাৰ প্লেন কৰিছিল, তাৰ আগদিনাখন তেওঁ সপোনত মা কালীক দেখা পাইছিল। এয়া যে দেখিছে, এইটো এটা গংগা নদীৰ ঘাট। এই ঘাটটোতেই সকলোৱে মন্দিৰত অহা ভক্তগণে গা পা ধুই মন্দিৰত প্ৰৱেশ কৰে। লগতে ইয়াতে মন্দিৰৰ পাৰত কোনোবা শিষ্যৰ মূৰ্তি ৰাখি থৈছে। মই নামবোৰ নাজানো। এয়া গংগা নদী। এই মানুহবিলাকে ইয়াতে হাত ভৰি ধুবলৈ লৈছে, কিছুমানে গাও ধুইছে। সপোনত মা কালীয়ে আহি ৰাণী ৰাসমণিক ক'লে, তেওঁৰ পূজাৰ কাৰণে তেওঁ ক'তো যোৱাৰ দৰকাৰ নাই। তাৰ পৰিৱৰ্তে গংগা নদীৰ পাৰত এটুকুৰা মাটি চাই মন্দিৰ এটা নিৰ্মাণ কৰি তেওঁৰ যেন পূজা পাঠ কৰে, সপোনত তেওঁক দেখুৱালেহি। আৰু সেইমতেই ৰাণী ৰাসমণিয়ে মন্দিৰ নিৰ্মাণ কৰাৰ কথা ভাবি মাটি বিচৰা আৰম্ভ কৰি দিলে। শুনা যায় এজন ইংৰাজ জন হেষ্টিং নামৰ মানুহৰ পৰা 20 একৰ মাটি এই মন্দিৰৰ নামত ৰাণী ৰাসমণিয়ে কিনি লৈছিল, আৰু মাটি কিনি লগে লগেই তেওঁ মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। এফালে তেওঁ মাটি কিনি মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল, আনফালে তেওঁ মা কালীৰ প্ৰতিমা বনাই আছিল। মাজতে মই কৈছোঁ, এই যে দেখিছে এইবোৰ দোকান, মন্দিৰৰ ভিতৰতে বহুত দোকান আছে। ইয়াৰ পৰাই মন্দিৰৰ ভিতৰত সোমাবৰ কাৰণে, পূজা পাঠৰ কাৰণে যিখিনি দৰকাৰ সেইবোৰ বস্তু ইয়াৰ পৰাই ল'ব পাৰি। এই দোকানবিলাকৰ নাম্বাৰিং আছে, 18, 17 এনেকৈ চিৰিয়েল নাম্বাৰিং আছে, এইপিনেও আছে। আৰু ইয়াৰ আগলৈ অন্য ব্যৱসায়ীবিলাকে মূৰ্তি, শংখ, বিভিন্ন পূজাত বস্তু বিক্ৰী কৰি আছে। ময়ো 3টা গণেশৰ মূৰ্তি ল'লোঁ, সৰু সৰু, দেখিব খুব ভাল লাগিছিল। ইতিমধ্যে তেওঁৰ মন্দিৰ নিৰ্মাণৰ কাম সমাপ্ত হ'ল, আৰু আনফালে মাৰ প্ৰতিমা তৈয়াৰো সম্পূৰ্ণ হৈ উঠিল। এতিয়া এটা ভাল দিনৰ অপেক্ষাত ৰাণী ৰাসমণি ৰৈ থাকিল। ভাল দিন এটা আহিব, আৰু সেই ভাল দিনটোত মন্দিৰত মাক প্ৰতিষ্ঠা কৰিব। তেতিয়ালৈকে ৰাণী ৰাসমণিয়ে কি কৰিলে,
তেওঁ মাৰ প্ৰতিমা যি বনাইছিল সেই প্ৰতিমাখন এটা বাকচৰ ভিতৰত বন্ধ কৰি ৰাখি থৈ দিলে, যাতে কোনো কাৰণতে নষ্ট হৈ নাযায়। এইখিনি সময়তে এটা ঘটনা ঘটিল। এদিন শুই থকা অৱস্থাত সপোনত আকৌ মা কালী আহি ৰাণী ৰাসমণিক দেখা দিলে। মা কালী আহি ৰাণী ৰাসমণিক ক'লে, এনেদৰে আৰু কিমান দিন মোক আবদ্ধ কৰি ৰাখিবি? মই বহুত কষ্ট পাইছোঁ, মোক প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰ। এই কথা শুনি ৰাণী ৰাসমণি আৰু ৰৈ থাকিব নোৱাৰিলে। 1855 চনৰ 31 মে' দিনটো নিৰ্ধাৰণ কৰি ল'লে যে মন্দিৰত মাক প্ৰতিষ্ঠা কৰিব। আৰু সেইদিনা আছিল বৃহস্পতিবাৰ। মন্দিৰ প্ৰতিষ্ঠা হ'ল, মন্দিৰত মা কালীৰ মূৰ্তি প্ৰতিষ্ঠা হ'ল। কিন্তু ৰাণী ৰাসমণিৰ সন্মুখত আৰু অন্য এটা সমস্যাই দেখা দিলে। যিহেতু ৰাণী ৰাসমণি কৈৱৰ্ত জাতিৰ আছিল, গতিকে মন্দিৰ ভাগত পূজা কৰাৰ কাৰণে ব্ৰাহ্মণ তেওঁ পোৱা নাছিল। অৱশেষত যেনিবা ৰামকুমাৰ নামৰ এজন ব্ৰাহ্মণে পূজাৰীয়ে দায়িত্ব গ্ৰহণ কৰিলে মন্দিৰৰ। তেওঁ দায়িত্ব গ্ৰহণ কৰা এবছৰৰ ভিতৰতে ঢুকাই থাকিল। শেষত তেওঁৰ ভাতৃ ৰামকৃষ্ণ আৰু তেওঁৰ ৱাইফ sarada দেৱীয়ে মন্দিৰৰ দায়িত্ব গ্ৰহণ কৰে। মন্দিৰৰ পৰা ওলাই আমাৰ খুব ভোক লাগিল, গতিকে এয়া এতিয়া আমি খাব লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে কলিকতাত অৱস্থিত মা দক্ষিণেশ্বৰী কালী মন্দিৰৰ ইতিহাস জানিবলৈ পাই ভাল লাগিল। দেখিছেনে কিমান ভিৰ-ভাৰ? দক্ষিণেশ্বৰী কালী মন্দিৰৰ প্ৰৱেশদ্বাৰৰ বাওঁ চাইডেদি ফেৰীঘাট আছে আৰু ইয়াত জাহাজত উঠি বেলুৰ মঠলৈ যাব পাৰি। এইয়া দেখিছেনে ব্ৰিজৰ ওপৰত মানুহবোৰৰ লাইন, কিমান ভিৰ। মন্দিৰত যোৱা লাইন এইবোৰ।